কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি যিহেতু 24 নৱেম্বৰ লাচিত দিৱস, আমাৰ লাচিত থানাৰ ফালৰ পৰা লাচিত দিৱস পতা হৈছে। এয়া চাই লওক আপোনালোকে লাচিত দিৱসৰ ষ্টেজ আৰু কাৰ্যসূচী আৰম্ভ হ'ব আৰু সকলো আহিছে। আমাৰ এই এজন ব্যক্তি আহি পাইছে। কেনেকুৱা খবৰ হাচনকে? হা, লাচিত দিৱস পতা হ'বনে? হ'ব। পেণ্ডেলটো এইটো চাই লওক আপোনালোকে। এতিয়া আমাৰ জাগৰণি সভা হ'ব যিহেতু। আহিলোঁ, ভাল লাগিলে। আমাৰ কাৰ্যসূচীবোৰ চব সুচাৰুৰূপে হৈ থাকিব। ৰাতি প্ৰগ্ৰেম হ'ব, ৰাজীৱ ভদিয়া আহিব, চাই লওক আপোনালোকে। একদম ধুনীয়াকৈ আছে। যিহেতু আমাৰ মানে এইবাৰ জিলাভিত্তিক লাচিত দিৱস পতা হৈছে। একদম ব্যস্ততাৰ মাজত এজন ব্যস্তপূৰ্ণ মানুহ পাই গ'ল আমাৰ টুটুকা। টুটুকা, কি ব্যস্ততা কেনেকুৱা? ব্যস্ততা চলি আছে, হয়, চলি আছে, ভালকৈ চলি আছে। ইয়াৰ পাছত খেলিটো ওলাই যাব অলপ পাছত। হয়। আৰু কেনেকুৱা লাগিছে ইমান দিনৰ কষ্ট, ইমান দিনৰ হেৰি? ভাল লাগিছে। হা, মানুহ আহিছে যথেষ্ট। মানুহ হ'বনে? কিমান মানৰ টাৰ্গেট হৈছে? আমি 5,000 ভিতৰত 6,000 ভিতৰত। যিহেতু এইবাৰ খানাৰ কাৰণে আয়োজন চলি আছে। চাই লওক এইফালে লেবেৰা ভাজি বনি আছে। কি কি বনিব আজি? ব্ৰইলাৰ লগত আলু যাব। দা কি বনিব আজি? আপোনাৰ লেবেৰা ভাজি এটা এইটো। দাইল এটা হ'ব। দাইল বনি আছে। তাৰপিছত আপোনাৰ ভাত হ'ব। ভাত হ'ব। তাৰপৰা মাংস হ'ব। মাংস হ'ব। মজা। খানা ভাল হ'বনে? খানা কেনেকুৱা হ'ব? একদম টিপটপ হ'ব। একদম টিপটপ হ'ব। জিলা সমিতি উত্তোলন কৰিবলৈ সাধাৰণ সম্পাদক অনুপম সন্দিকৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। শেষ হৈ গ'ল এটা। আকৌ লগালগ নেকি? উত্তোলন কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। সহযোগ কৰিব অনুপম সন্দিকৈ। আজি আমি ক্ষমা প্ৰাৰ্থী আৰু এটা বিশাল আন্দোলন আমি কৰিছিলোঁ। পঞ্চায়তে 5জন ল'ৰা ছোৱালীয়ে আৰু আমি দুখীয় অসমৰ সমাজ জীৱনৰ ওচৰত অসমৰ বিকলাংগ মানুহৰ ওচৰত আমি সদায় এই ক্ষেত্ৰত প্ৰদান কৰি আহিছোঁ আৰু আমি কৰি যাম। এই পঞ্চায়তত অসমৰ জাতি ভাষা আছোঁ। অসমৰ বিকলাংগ মানুহৰ বাবে সদায় অসমবাসী মনত ৰাখিব। অনুষ্ঠান কৰোঁ। মই কেন্দ্ৰীয় সমিতি অনুকূলভাৱে আগবাঢ়িবলৈ জন্ম সহযোগ কৰিব নৱজ্যোতি শইকীয়া আৰু অনুপম সন্দিকৈ। ইতিমধ্যে অসমীয়া চৰকাৰ শ্ৰী প্ৰদীপ শৰ্মা অধ্যাপক বুৰঞ্জী বিভাগ হয়। তেওঁ তিৰংগা উন্নয়ন কৰিবলৈ উপস্থিত হৈছেহি। সেয়েহে আমি অন্য নিৰ্বিকাৰৰ ধন্যবাদ জনাইছোঁ। স্মৃতি তৰ্পণ কাৰ্যসূচী শেষ হৈছে। এতিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী হ'ব।
সেক্ষেত্রে আমাৰ সতীৰ্থসকলে অকল আমাৰ সকলো যিহেতু কাৰ্যসূচী হৈ আছিলে কাৰ্যসূচীখিনি এৰাই হ'ল। চ' এতিয়া আছে আপোনাৰ জাগৰণী যাত্ৰা। চ' জাগৰণী যাত্ৰাটো দেখুৱাম, চাই লওক যথেষ্টখিনি ৰাইজ হৈছে। জাগৰণী যাত্ৰাৰ কাৰণে এইখন গাড়ী ৰেডি কৰা হৈছে। বিৰাট সুন্দৰ এখন গাড়ী দেই। आसिफ का अब এটা সাইডত আহি থাকক কি হয়েছে? মানুহখিনি দেখুৱাই দিওঁ অলপ। সেই নহয় আগৰ পৰা কৰিলে সেই সি ক'ৰ পৰা সোমালে সি Sure.
কিছু লাচিত খেলাৰ অটল অগম্যৰ অজয় স্থিতি আমাৰ থাকিব। এতিয়া দেখিছোঁ হিন্দু জাগৰণ মঞ্চই লাচিত বৰফুকনক হিন্দু বীৰ সজাব খুজিছে, তাক ধিক্কাৰ জনাইছোঁ। আৰু লাচিত বৰফুকন খিলঞ্জীয়া বীৰ হৈ থাকিব। কোনোবা হিন্দু বীৰ সজাব খুজিলে কথা নাই। আৰু অনাগত দিনত খিলঞ্জীয়াৰ অধিকাৰ স্বাৰ্থত হিন্দু মুছলমানৰ ঊৰ্ধত গৈ এখন